মেলকা ভাবি আছাতে স্কুলখন ভাবি আছো ন লকডাউন চলি গেলাত কি হব পড়াশোনা বা কি হয়ে গেছে কলেজও বন্ধ কোনো বেলা শুনিতে বছরতে আছে বড় বাজার হয়েছিল বলে ধরা পাইছিল পুলিশগিরি শুনছো মই তেনেহলে এবার আমার গাঁর কজন মানে মানুষ মিটিং ডেকে সাবধান করবা লাগবো তুই দেখা দিতে আজি ডাকাংকে যা জেলো কি বহি আছতে মেলকা ও আজি এই স্কুল আহিবি তো মিটিং কিহৰ মিটিং হয় কোনো ফেরে জ্বর এবাৰ দূৰ কৰোণা ভাইৰাছ আমাৰ এতিয়া আহিল বৰবাজার বলে ধরা পাইছে হয় নেকি এখানে ক'ৰবাত যায় না যাবান দিন বলে আমার গাঁৱতে আহিব দে দে হ'ব দে আহিবি তো আজি হ'ব দে কেইটামানত আহিবি 5টা মানত দে হ'ব দে দে যা হা যায় যাম দে খুন্দেকা কি স্কুলৰ মিটিং আছে কিহতে কৰোণা ভাইৰাছৰ চবে যাবি হা হ'ব দে খেতি বাতি ৰোৱা হ'ল না হ'ল তো কিয় দেখাইছোন দাস পাইছ না দাসপাং কৰোণা ভাইৰাছৰ কাৰণে নহয়তে আমি কি কৰিব লাগিব বৰবাজার যাবলৈ আহে ধৰা পৰিছে তাতে যে আমি কি কৰিব লাগিব বাহিৰত ওলাই নাযাবি চলিগিলাক বাহিৰত ওলাই যাব নকবি তুমি জুৰি ক'ৰবাত যাই মাস্ক পিন্ধি যাবি আৰু আহিয়া চাবোনৰ লগত হাত থবি লকডাউন কি আৰু বাৰব নেকি লকা বাৰব তো আমাৰ যখন নিমখ চিমখে নাই তোমাৰ নিমখ নাই কলগেটত যাবি কলগেটত নিমখ আছে না মই দাচি নাপাওঁ মই কি কৈছো তুমি বুজি পাইছা না এতিয়া পুৱা কাগত বাহিৰত গেলে মাস্ক পিন্ধি যাব কৈছা আৰু আহিয়া চাবোনেৰে হাত ধুব কৈছা আৰু চলিবিলাক বাহিৰত যাব কোৱা নাই আৰু আমাকো কোৱা নাই যে তুমি ক'তো ওলাই নাযাবি তেতিয়া আমাৰ গাঁওখন ভালে থাকে আজিকালি ইখানে মূৰ্তি দে যা হা বাতিৰাম টেবুল আৰু চেয়াৰ সোমাই নি কি হ'ল নি আতক যাই আছো এতে হ'ব দে নিতেতো ক'ত গৈছিলি ইমান দিন দেখা পোৱা নাই এই চাকৰি বিচাৰিব আহিছিলোঁ ন ভিনি এই লোকজনৰ চাকৰি পাইছ তই এই গুৱাহাটীত দৌৰাব দিছে আৰু এই গুৱাহাটীত না কোনোৰে বিচিহে হ'ব লাগছে হয় নেকি মই নাজানোকে তো এই আমাৰ গাঁওখন ভালে থাকিব লাগে আৰু তই কোনে বেলেগ আনবিহে নাজানো আৰু কত ভিনি নাযাবি শুনা পাইছোঁ তই বোলে দুটা বাই আনছা চাব যাব লাগব ন একদিন আবি আৰু বাজৰ ঘৰৰ পাৰে হাৰিব নিবি আৰু হ'ব দে তুই যে মোক শিকো আনবা কলি মাংসও কিন্তু আনবি মাংস ক'ত পাম এই লকডাউনত এই নিৰেণ এটা আছে না তাই কালাবত আজি গাহৰি ওলাইছে তাৰে যোগ্য আনবি হ'ব দে যামকে বাতিৰাম এইবিলাক সোমাই থ তই যাম থৈ যাবি তই পটাপট সোমাই থ আমাৰ এই ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এইটো আমাৰ 12 নম্বৰ ভিডিঅ' যদি ফুলৰ ক্ষমা কৰি দিব আপোনালোকে যদি মৰম চেনেল দি যাওঁ এনেকুৱা ভিডিঅ' আমি আগলৈকে বনাই যাম দেশত কৰোণা ভাইৰাছৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে যাতে আপোনালোকে ঘৰতে থাকি সুৰক্ষিত থাকক ধন্যবাদ